ভাত দিয়াটো ভালে লাগিছে দেই। এইপিনে চাই আকৌ ঐ আমাৰ চেল্ফি মাষ্টৰনি। আৰু এয়া আমি বিয়ালৈ বুলি ওলাই আহিলোঁ। এয়া হ'ল মোৰ ভাইটি আৰু সিজনী ভণ্টি। হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি মানে মই টাউনৰ পৰা আহোঁ বুলি ভাবিছোঁ, সেইবাবে আপোনালোককো বোলো ভিডিঅ'ত কি কৰোঁ কি নকৰোঁ দেখাম বুলি ভাবিছোঁ, আপোনালোকে চাই থাকিব। আৰু এয়া ভণ্টি মই টাউন পাই গ'লোহি। আজি টাউন বন্ধ আছে কাৰণ বুধবাৰ কাৰণে। এয়া চাহ বনাব লৈছোঁ, গাখীৰ বহাই দিলোঁ আৰু এয়া মই চেনি দি দিলোঁ। দিয়াৰ পিছত মই চাহপাতো দি দিলোঁ। এতিয়া হ'বই আৰু চাহ। আৰু এয়া আমাৰ চাহ হৈ গ'ল আৰু এয়া আমাৰ পিঠা বনাই থৈছিলে, মানে মাৰ ঘৰলৈ আহিছিলোঁ, মোলৈ থৈ দিছিলে আৰু এইকেইটাই আৰু চাহৰ লগত খাবলৈ আছিল জাহাজী কল আৰু পিঠা, এনেকেই খালোঁ আৰু চাহটো। আৰু এইজনী হ'ল আমাৰ মাহঁতৰ গাহৰিজনী। গাহৰি পোৱালি 8টা দিছিলে বাৰু। এতিয়া এইকেইটা বাকীকেইটা বিকি দিলে আৰু এইকেইটা আছেগৈ আৰু 3টা। আৰু মোক এই কাপোৰযোৰে কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে। আৰু এয়া আমি বিয়ালৈ বুলি ওলাই আহিলোঁ। এয়া হ'ল মোৰ ভাইটি আৰু সিজনী ভণ্টি। তাই কাপোৰ পিন্ধি আহাই নমৰে। আমাৰ চেল্ফি মাষ্টৰনি। আৰু এইজনী আমাৰ এনাই আৰু এইটো ভাইটি, এইজনী আইতা আৰু সেইগৰাকী আমাৰ মা। আৰু আমি এতিয়া বিয়া খাবলৈ আহি আছোঁ আৰু গোটেইখিনি। আৰু এয়া আমি বিয়া ঘৰ পাই গ'লোহি আৰু আমাৰ ঘৰৰ ওচৰতে হয় বাৰু, বেছি দূৰ নহয়। ভাত দিয়াটো ভালে লাগিছে দেই। এইপিনে চাই আকৌ ঐ। আৰু আমি ভাত পানী খাই বৈ ঘৰলৈ বুলি আহিলোঁ আৰু আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।